Hello and welcome back to my channel guys. Tomorrow aneti notun video le apnalok সকলকে স্বাগতম জনালো আশা কৰিছো আপোনালোক সকলো ভালে আছে tomorrow আজিৰ এই ভিডিওটো কোনো ব্লগ নহয় মই কব আহিছো আমাৰ যিখিনি আসাম পুলিশ এবিইউবি কনস্টেবল আসাম পুলিশ কমান্ডো ব্যাটালিয়ন আৰু ইউবিএসআই এবিএসআই যিখিনি ফিজিক্যাল রিটেন আৰু ভাইবা এক্সাম গৈছে তাৰ ৰিজাল্টৰ বাবে আমি সকলো অপেক্ষা কৰি আছিলো আৰু ইতিমধ্যে ঘোষণা কৰিছে 22 সেপ্টেম্বৰ তাৰিখে আমাৰ এই সকলোবোৰ পোষ্টৰ এপইন্টমেন্ট দিয়া হ'ব আৰু তাৰ আগতে দিব ৰিজাল্ট যোৱাকালি সিএম স্যাৰ গৈছিল বিটিআৰৰ দতমাত আৰু তাত যাওতে তাৰে ক্যান্ডিডেট সকলে সিএম স্যাৰক খুদিলে যে স্যাৰ ৰিজাল্ট কোনদিনা দিব আৰু স্যাৰে ক'লে যে 15 সেপ্টেম্বৰ তাৰিখে এই সকলোবোৰ পোষ্টৰ ৰিজাল্ট দিয়া হ'ব এই ৰিজাল্টসমূহ কেনে ধৰণে দিব একেলগে দিবনে মই এই সকলোবোৰ কথা কৈ আছো তাৰ আগতে সিএম স্যাৰে যোৱাকালি কি কৈছিল এই ভিডিওটো চাই লও দৌৰিছ নাই পুলিচ দৌৰিছ নাই ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট 15 তাৰিখ 15 তাৰিখ আৰু তাৰ পিছত আকৌ ওলাব থ্যাংক ইউ স্যাৰ যেহেতু 22 সেপ্টেম্বৰ তাৰিখে 12000ৰ অধিক পোষ্টৰ এপইন্টমেন্ট দিয়া হ'ব ইয়াৰ ভিতৰত আমাৰ আসাম পুলিশৰ আছে 5210টা পোষ্ট ইউবিএবি কনস্টেবলৰ আছে 2134টা পোষ্ট আৰু কমান্ডো ব্যাটালিয়নৰ আছে 2450টা পোষ্ট আৰু ইউবিএসআইৰ আছে 306টা পোষ্ট আৰু এবিএসআইৰ আছে 320টা পোষ্ট টোটাল আমাৰ আছে 5210টা পোষ্ট অৰ্থাৎ 5210 পোষ্ট এই পোষ্টসমূহৰ ৰিজাল্ট 15 সেপ্টেম্বৰ তাৰিখে দিব বুলি ইতিমধ্যে সিএম স্যাৰে ক'লে আৰু মই ভাবো যে যেহেতু এই তিনিওটা পোষ্ট বেলেগ বেলেগ হয় গতিকে এই তিনিওটা পোষ্টৰ ৰিজাল্ট একেলগে নিদিবও পাৰে আৰু যদি নিদিয়ে তেনে হলে 15 সেপ্টেম্বৰ তাৰিখে এবিইউবি কনস্টেবল দেন 16 সেপ্টেম্বৰ তাৰিখে কমান্ডো ব্যাটালিয়ন আৰু 17 সেপ্টেম্বৰ তাৰিখে এবিএসআই ইউবিএসআই যদি একেলগে ৰিজাল্টসমূহ দি দিয়ে তেনে হলে এই ৰিজাল্টসমূহ 2 বা 3 দিনৰ ভিতৰত দিয়া সমাপ্ত হ'ব আৰু 22 সেপ্টেম্বৰ তাৰিখে আমাক সকলোকে এপইন্টমেন্ট লবৰ কাৰণে মাতিব আৰু এই কথাখিনি মই ভাবিলো গতিকে আপোনালোকৰ লগত শেয়াৰ কৰিবৰ বাবে এই ভিডিওটো বনালো যদি ভিডিওটো চাই ভাল পালে তেনে হলে লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই এনে ধৰণৰ ইনফৰমেটিভ ভিডিও বনালে আপোনালোকে নটিফিকেশন পায় তো আজিলৈ ইমানে বাই বাই টেক কেয়াৰ